ইফালে দমকল হৈ গ'ল বন্ধুসকল। ইফালে চাব পাৰে 3 ইঞ্চি পাইপ বহা হৈছে বৰিঙত। ইফালে 3 ইঞ্চি আৰু ওপৰত এই দমকলটো বহাই দিয়া হৈছে। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাম যে বৰিং কেনেকৈ কৰে বা দমকল কেনেকৈ বহায় সেইটো সম্পূৰ্ণ প্ৰচেছ দেখা পাব। পোনপ্ৰথমে বৰিং কৰা পাইপবিলাক তালৈ লৈ গৈ আছে যি ঠাইত আমি বৰিংটো কৰিম। ইয়াতে 2 দিনমান আগতে টেষ্ট কৰা হৈছে যে পানী পাব নে নাই, কিন্তু ইয়াতে পানী পাইছে আগতে। আৰু এইকেইডাল চাওক কিমান ডাঙৰ ডাঙৰ ৰেঞ্জ, পাইপ খোলা ৰেঞ্জ হয় এইকেইডাল। আমাৰ ঘৰত আজি দমকল বহাই আছে, তাৰ বাবে এটা ভিডিঅ' কৰি দেখুৱাই দিওঁ বুলি ভাবিলোঁ। আৰু ইফালে চাওক গোবৰো লৈ আনিলোঁ। গোবৰো বোলে ইয়াতে দৰকাৰ হয়। গোবৰটোৰে যিবিলাক ঠাইত গাঁত হৈ আছে, গাঁতবিলাকত যাতে পানীটো ওলাই নাযায় তাৰ কাৰণে গোবৰ দিয়া হয়। তাৰপিছত আপোনালোকে এইফালে দেখা পাইছে যে বালি আহি গ'ল। এই বালিবিলাক জি.টি বালি নহয়। এই বালিৰ কণিকাবিলাক অন্য বালিৰ তুলনাত অলপ ডাঙৰ হয়। ইয়াতে বৰ্তমান 3 ইঞ্চি পাইপেৰে বৰিং কৰি থকা হৈছে। বৰিং কৰি থকা সময়খিনি অনবৰতে ইয়াতে পানীৰ দৰকাৰ হৈ থাকে, যাৰ বাবে ইয়াতে এই মিহি পাইপডালেৰে পানী দি থকা হৈছে। তাৰপিছত যিকোনো এডাল পাইপ এনেকৈ সৰু সৰুকৈ এংগেল গ্ৰাইণ্ডাৰ বা হেকচৰে কাটি লোৱা হয়। তাৰপিছত পাইপৰ শেষৰ ফালে এনেকৈ তিনিকণীয়াকৈ কাটি উলিওৱা হয়। কাটি লোৱা ঠাইখিনি এনেকৈ তলফালে ভাঁজ কৰি দিয়া হয়। বৰিং কৰা হোৱাৰ পিছত পাইপবিলাক এনেকৈ ওপৰলৈ উঠাই থকা হৈছে। যিহেতু নতুনকৈ কিনি অনা দমকল এটাত সকলো বস্তু ঠিকে থাকে নাথাকে বা সকলোবোৰ কাম কৰিব পৰা অৱস্থাত আছে নে নাই সেইবিলাক ভালকৈ পৰীক্ষা কৰি লোৱা হয়। যিডাল পাইপত কাটি কাটি সৰু সৰুকৈ ফিল্টাৰ বনোৱা হৈছিল, সেইডালত এতিয়া এনেকুৱা ধৰণৰ নেটেৰে মেৰিয়াই দিয়া হৈছে যাতে বালিবিলাক ভিতৰলৈ সোমাই নাহে। ইফালে দমকল হৈ গ'ল বন্ধুসকল। ইফালে চাব পাৰে 3 ইঞ্চি পাইপ বহা হৈছে বৰিঙত। ইফালে 3 ইঞ্চি আৰু ওপৰত এই দমকলটো বহাই দিয়া হৈছে।